কুংকি চৌধুৰীৰ ওপৰত যিসকলে ফেক ভিডিঅ' এআই জেনেৰেট ফেক ভিডিঅ'টো বনাইছিল সেইসকল কোনসকল ব্যক্তি আছিল আৰু সেইসকল কোন দলৰ আছিল তেখেতে সকলো কথা সদৰি ক'লে আৰু অৱশেষত পুলিচ প্ৰশাসনৰ ওচৰ চাপিল কুংকি চৌধুৰী। চাওক তাৰে এই দৃশ্য। হয়, এই চাওক মই মাত্ৰ এবাৰ পানবজাৰ চাইবাৰ পুলিচ ষ্টেচনত মই এবাৰ FIR-টো লঞ্চ কৰিলোঁ এইমাত্ৰ আৰু মই গোটেইখিনি তেওঁলোকক তথ্য দিলোঁ আৰু ইয়াতে মই কেইজনমান মানুহৰ আপোনাক দেখাব বিচাৰিছোঁ স্ক্ৰীনশ্বট। ইয়াতে বলেন বৈশ্য, তেওঁৱে মোৰ বিষয় লৈ এনেকুৱা ফেক ইনফৰমেশ্যন চাৰ্কুলেট কৰি আছে ইণ্টাৰনেটত। আৰু এজন আছে বিশ্বজিৎ বৰ্মন বুলি, তেওঁ এনেকৈ ছেম সেই AI জেনেৰেটেড ডিপ ফেক ভিডিঅ'টো শ্বেয়াৰ কৰি আছে ইণ্টাৰনেটত। আৰু এজন মানুহ আছে অভিজ্ঞান দিহিঙীয়া বুলি, আৰু তেওঁ এনেকৈ মোৰ মাৰ কথা লৈ এনেকৈ মিছা ইনফৰমেশ্যন তেওঁলোকে ইণ্টাৰনেটত স্প্ৰেড কৰি আছে। আৰু তেওঁক মই এটা কথা দেখাব বিচাৰিছোঁ আপোনালোক সকলোকে, আপোনালোকে চাওক কোনবোৰ মানুহে ফেক ইনফৰমেশ্যন চাৰ্কুলেট কৰি আছে। এইজন হ'ল অভিজ্ঞান দিহিঙীয়া, যোনে BJPৰ ভাৰতীয় জনতা যুৱ মৰ্চা মিডিয়া চেলত কাম কৰে ধেমাজিত। ইয়াতে তেওঁৰ ডেজিগনেশ্যনটো লিখা আছে এইজন মানুহ, আৰু চাওক তেওঁৰ কাৰ লগত ফটো আছে। চ' এইবোৰ মানুহে মোৰ বিষয় আৰু মোৰ পৰিয়ালৰ বিষয়ে ফেক এলিগেশ্যনছ লগাই গোটেই ইণ্টাৰনেটত এতিয়া চাৰ্কুলেট কৰি আছে। আৰু এটা কথাই ক'ব বিচাৰিম যে তেওঁলোকে ইমান তললৈ কিয় নামিছে মই নাজানো। মই ভাবাই নাছিলোঁ যে তেওঁলোকে ইমান তললৈ নামিব পাৰে। সেইকাৰণে মই ইয়াতে আহিছোঁ, মই FIR-টো লঞ্চ কৰিলোঁ। এতিয়া ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব আৰু এতিয়া CID-লৈও তেওঁলোকক পঠোৱা হ'ব মোৰ এপ্লিকেশ্যনটো, যোনটো মই লঞ্চ কৰিছোঁ পিটিশ্যনটো। আৰু CID-য়ে যিমানখিনি লিগেল কোৰ্চ অফ একশ্যন ল'ব লাগে তেওঁলোকে ল'ব। আৰু আহি থকা দিনত যদি কিবা এনেকুৱা আৰু মফ্ট বা ফেক ভিডিঅ'জ যদি তেওঁলোকে আৰু ওলায় তেতিয়া তাৰ ওপৰত ষ্ট্ৰিক্ট একশ্যন ল'ব CID-য়ে। চ' সেইখিনি মোক এশ্বৰেঞ্চ দিছে।